দেউতা সাহস আৰু ত্যাগৰ অন্য নাম। দেউতা মানে যেন দায়িত্ব, নিজৰ সপোনবোৰ ভাঙি সন্তানৰ সপোন গঢ়াৰ দায়িত্ব। দায়িত্বৰ বোজাটো দাঙি দাঙি ভাগৰি পৰিলেই কোনোবাই আকৌ চিঞৰি চিঞৰি কয়, দায়িত্ব যদি ল'বই নোৱাৰ জন্ম দিছিলি কিয়? কিন্তু দেউতা মানে যেন দায়িত্ব। শাস্ত্ৰত আছে, পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। সন্তানৰ বাবে পিতৃয়ে দেৱতা, পিতৃয়ে ভগৱান। কিন্তু আজি ভগৱান সন্তানৰ মনৰ মন্দিৰত নাথাকি ফুটপাথত বা বৃদ্ধাশ্ৰমত কিয়? আজি তলৰ ভগৱানজনৰ আৰ্তনাদত ওপৰৰ ভগৱানজনৰ হৃদয় কঁপিছে, কিন্তু নিৰ্বিকাৰ অকৃতজ্ঞ সন্তান। মৰম সহানুভূতিৰ চিতা জুই দেখি আজি সম্পৰ্কই হাঁহিছে। কিন্তু তলৰ ভগৱানজনে আজি কান্দিছে। নীলকণ্ঠ হৈ হ'বলগীয়া হৈছে ধৃতৰাষ্ট্ৰ, কেতিয়াবা হ'বলগীয়া হৈছে চকু থাকি অন্ধ। অন্ধ ভগৱান, অন্ধ ভগৱান।